বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি মাজুলীত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত হিন্দু বাংলাদেশী সংস্থাপনহে অসমীয়া ৰক্ষা হ'ব বুলি বিতৰ্কিত মন্তব্য কৰাৰ পিছত বিত্তমন্ত্ৰী ভাষ্যক পোনপটীয়াকৈ সমৰ্থন জনালে সচেতন নাগৰিক মঞ্চ অসমে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি সচেতন নাগৰিক মঞ্চই আজি ডিব্ৰুগড় চকীডিঙ্গি চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এগৰাকী প্ৰতিবাদকাৰী সাংবাদিকে হিন্দু বাংলাদেশী সংস্থাপনৰ প্ৰসংগত সোধা প্ৰশ্নত কয়, ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ, তেওঁলোকৰ নথিপত্ৰ পৰীক্ষণ কৰি নাগৰিকত্ব প্ৰদান কৰিলে ভাল হ'ব বুলি ভাবো। এইটো চব আমাক মানে হিন্দুত্ববাদ যিহেতু আমাৰ আমাৰ ইয়াত তেখেতসকলৰ কাগজ পত্ৰ পৰীক্ষা নিৰীক্ষণ কৰি তেখেতসকলক যদি ইয়াত আমাৰ নাগৰিকত্ব প্ৰদান কৰে এইটো আমি ভাবোঁ বুলি ভাবোঁ। ইপিনে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি প্ৰতিবাদ কৰিবলৈ যোৱা সচেতন নাগৰিক মঞ্চৰ ভাষ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে নাগৰিকপঞ্জ প্ৰস্তুতিকৰণৰ যথাযথ পালন নোহোৱা তথা লিগেচি ক্ৰয় বিক্ৰয় হোৱা এনআৰচি খিলঞ্জীয়া মানুহৰ নাম কৰ্তন হোৱাৰ বিপৰীতে বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা থলুৱা জনগোষ্ঠীয় বহু লোকৰ নাম বাদ পৰা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে সচেতন নাগৰিক মঞ্চ অসমে। লগতে নাগৰিক মঞ্চই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কেন্দ্ৰসমূহত থকা অমনোযোগিতা তথা অজ্ঞতাৰ হেতু ডি ভোটাৰ নোহোৱা আৰু বিদেশী ন্যায়াধীকৰণক কোনো মোকদৰ্মা নথকা স্বত্তেও ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। সংগঠনটোৱে দাবী অভিযোগ সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ হোৱা দেখা গৈছে বুলিও অভিযোগ উত্থাপন কৰি কয় যে কোনো কাৰণ নোহোৱাৰ বাবে ন' ৰিজন বুলিও ভাৰতীয় নাম কৰ্তন কৰাৰ লগতে ডি ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত মোকদৰ্মা চলি থকা বুলিও ভাৰতীয় নাম কৰ্তন কৰা হৈছে বুলি দাবী উত্থাপন কৰে। দেশ বিভাজনৰ সময়ত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে লোৱা ন্যায়সংগত ব্যৱস্থাসমূহ কাৰ্যকৰী নোহোৱাত ভাৰতীয় নাম কৰ্তন কৰা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। অন্যহাতে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হৈছে বুলি কোৱা স্বত্তেও বৰ্তমানৰ প্ৰক্ৰিয়াত অসম চুক্তিকো উলংঘা কৰা বুলি উল্লেখ কৰিছে সচেতন নাগৰিক মঞ্চ অসমে। অসম চুক্তি অনুসৰি 1966 চনৰ 1 জানুৱাৰীলৈকে অহা সকলক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হৈছে যদিও উপযুক্ত নথি যোগান ধৰাৰ পিছতো সেইসকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নকৰি অসম চুক্তিক উলংঘা কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। তদুপৰি পূৰ্বে বিদেশী বুলি ঘোষণা কৰা লোকৰ নামো বৰ্তমান সম্পূৰ্ণ খচৰত অন্তৰ্ভুক্ত হোৱাত আক্ষেপ প্ৰকাশ কৰে সচেতন নাগৰিক মঞ্চ অসমে। আজি আমাৰ ইয়াত বিদেশী বুলি চিনাক্তকৰণ কৰাৰ পিছতো আমাৰ ইয়াত বিদেশী নাম এনআৰচিত অন্তৰ্ভুক্ত হৈছে। আমাৰ খিলঞ্জীয়া মানুহৰ নাম কৰ্তন হৈছে। থলুৱা আমাৰ যিখিনি মানুহ এই মানুহখিনিৰ নামো কৰ্তন হৈছে। প্লাছ আপোনাৰ লিগেচি ডাটা ক্ৰয় বিক্ৰয় চলিছে। এনআৰচিৰ যিখিনি বিষয়া এনআৰচি অফিচৰ বিভিন্ন জেগাত অসমৰ তেখেতসকলৰ বহুত দুৰ্নীতি কৰিছে। তেনেকৈ আমাৰ ডি ভোটাৰ অন্তৰ্ভুক্ত হৈছে। আমাৰ খিলঞ্জীয়া লোক এনআৰচিৰ পৰা বাদ দিছে। এইসমূহ বিসংগতি উত্থাপন কৰি এখন স্মাৰকপত্ৰ আজি সচেতন নাগৰিক মঞ্চ অসমে ডিব্ৰুগড় জিলা উপায়ুক্তৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ, অসমৰ ৰাজ্যপাল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা বুলি সচেতন নাগৰিক মঞ্চ অসমৰ হৈ সভাপতি চন্দন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক অতুল বৰ্মনে জানিবলৈ দিয়ে।